হাই গাইছ, দেখিছে একদম গোটেই কুঁৱলী হৈ আছে আৰু মই গৈ আছোঁ এতিয়া বৰ্তমান ভিডিঅ' আপলোড কৰিবৰ কাৰণে। কালি মেজি ভিডিঅ' আপলোড কৰিবৰ কাৰণে, যিহেতু আমাৰ গাঁওখনত অলপ নেটৱৰ্কৰ প্ৰব্লেম হয় আৰু প্ৰায় এতিয়া 7:30মান সময় হৈছে আৰু সেইটো ভিডিঅ' আপোনালোকে চাব। বহুত কষ্টত বনাইছোঁ যিহেতু আপলোড কৰিবলৈ বহুত দূৰ যাব লাগে, গতিকে আশা কৰোঁ ছাপোৰ্ট কৰিব। আৰু বহুত দেৰি মূৰত সূৰ্য দেৱতা ওলাইছে আৰু দেই, বহুত দেৰি হ'ল দেখিছে, কুঁৱলী যোৱাই নাই এতিয়ালৈকে। মানে ওলাইছে যদিও অলপ অলপহে ওলাইছে, অলপ ঢাকি ৰাখিছে কুঁৱলীয়ে। আৰু এইফালে আমাৰ মেজি খতমেই হৈছে আৰু অলপ অলপ আছে। ইয়াতে আলু ভৰাই থোৱা আছে, ৰঙা আলু, মোৱা আলু, কাঠ আলু চব ইয়াতে ভৰাই থোৱা আছে, ধুনীয়াকৈ খাব লাগিব পাছত। অলপ খুচৰি দিওঁ নহ'লে আকৌ ধৰি যাবগৈ নহয়। দেখিছে দেখিছে একদম ধুনীয়া সিজিলে আৰু অলপ অলপ বাকী আছে। আৰু এইফালে যে দেখিছে গৰু পোৱালিটোক চৰিয়াটোত কিবা খুৱাই থকা, ইয়াত বেলেগ একো খোৱা নাই। ইয়াত গৰু পোৱালিটোক মানে গাখীৰ খুৱাই আছে। ইয়াৰ মানে মাকজনীয়ে ঢুকালে, সেইকাৰণে মানে গাখীৰ খুৱাবলগীয়া হৈছে তাক। মই দেখুৱাইছোঁ চাওক, সেই গাখীৰ খুৱাই আছে ৰাতিপুৱা টাইমত। আৰু পোৱালিটো 2 মাহ বয়স হৈছে এতিয়া, বেছি হোৱা নাই। আৰু এতিয়া আমি বৰ্তমান ওলাইছোঁ মন্দিৰলৈ, যিহেতু আজি বিহু, সেয়েহে একদম ধুনীয়াকৈ এটা মন্দিৰলৈ ওলাইছোঁ, হনুমান মন্দিৰ। আমি বেছিভাগ হনুমান মন্দিৰে যাওঁ, সেয়েহে আজিও হনুমান মন্দিৰলৈ ওলাইছোঁ। তাৰ পেলাই স্কুটি লৈছোঁ ধুনীয়াকৈ। আৰু ঘৰৰ পৰা আহি বাইক লৈ আমি শ্ৰী শ্ৰী হনুমান মন্দিৰ, যিহেতু আজি বিহু দিন, সেয়েহে বহুত ভাল লাগে মনটো। আৰু এইফালে আমাৰ মানে হৈ গ'ল চাহ খাব টাইমটো হৈ গৈছে। ধুনীয়াকৈ চাহ খাবৰ কাৰণে বস্তুবোৰ যোগাৰ কৰি ৰেডি কৰি আৰু মানে ফটো উঠাই আছে। লাইটিংটো যে দেখিছে, এইটো মানে ফটো উঠাই আছে এইফালে দেই। ৰাতিৰ কাৰণে মানে আমি পিঁয়াজটো কাটিছোঁ এনেকৈ, কেলে মানে চুঙাত দিয়া মাংস খাবৰ কাৰণে। আৰু এইফালে আছে আদা নহৰু, এইটো পূৰা মিক্সিত মাৰি একদম পূৰা গুড়ি কৰিব লাগিব। ইয়াতে 2টা জলকীয়া দিম আৰু ইয়াত পিঁয়াজ কাটি লৈছোঁ। আৰু এইফালে আমাৰ চুঙা আছে, সেইটো চুঙা দেখিছে, একদম মজা হৈ আছে। ইয়াতে চব মাংসটো ভৰাই দিব লাগিব আৰু পূৰা একদম জুইত দি দিম ধুনীয়াকৈ। একদম যিহেতু চুঙাত দিয়া মাংস খাই বহুত ভাল লাগে। একদম ইয়াতে মাংসৰ লগত দিছোঁ পিঁয়াজ, ধনিয়া অকণমান দি দিছোঁ, মানে চেণ্টটো ভাল হ'বৰ কাৰণে, আৰু নিমখ। আৰু ইয়াতে দিয়া হ'ব আদা নহৰু পেষ্ট দি ধুনীয়াকৈ একদম মানে এইটো টাইপত পূৰা সানি দিয়া হ'ব। তেতিয়া মানে কি আৰু খাই ভাল লাগিব। যিহেতু ইয়াত মানে জলকীয়া দি দিয়া হৈছে, সেয়েহে হাতে মানে সানি দিয়া নাই, পূৰা পুৰিবতো, সেইকাৰণে চামুচ লৈ ধুনীয়াকৈ সানি অকণমান দেৰি ঢাকি থৈ দিলে বেছি ভাল হ'ব। মানে সানি কৰি হোৱাৰ পিছত অকণমান ঢাকি ৰাখি দিব লাগে, তেতিয়া মানে বস্তুটো ভাল হয়। তাৰপিছত চুঙাত ভৰাই দিলে হৈ গ'ল আৰু। ভৰাই দিলে হ'ল, গৈ তললৈ পিছত চিধা কৰি দিলে হৈ যাব। পাই গৈছে চুঙা মাংস। মজা।